গাইছ আপোনালোকৰ সকলোৰে কি খবৰ নিশ্চয় ভাল মোৰো ভাল সো আজি বিহু বজাৰ যাব আপোনালোকক ভাবিলোঁ ব্লগ এটা আগবঢ়াওঁ সো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সো গাইছ বেছি টাইম বোলো ভিডিঅ' আৰম্ভ কৰোঁ সো গাইছ ফাইনেলি ঘৰৰ পৰা ওলাই গৈছোঁ আপোনালোকক একেবাৰে টাউনত লগ পাম সো গাইছ টাউন আহি পাই গ'লোঁ এইখন আছে আমাৰ যোৰহাটৰ বিখ্যাত বিশাল মাৰ্কেট বলকচোন আমাৰ লগত আপোনালোকক অকণমান যোৰহাট বিশাল মাৰ্কেটখন চাই লওঁকি বলক গাইছ বলক গৈ থাকোঁ দেখিও পাইছে মানুহৰ ভিৰ বাপৰে বাপ ইমান মানুহ কাপোৰ লৈছে সো গাইছ দেখিছেনে ইমান মানুহৰ ভিৰ তামাম মানুহ বজাৰ গৈছে বিহু বজাৰ সো জিন্স মইতো জিন্স বিচাৰি পোৱাই নাছিলোঁ মানে পচন্দ হোৱা নাছিলে একচুৱেলি লাষ্টত গৈ মানে ল'লোঁ আৰু তাৰপৰা লাগে সো গাইছ এইপিনে চব গোটেই জিন্স টপ চুইজাৰ মানে কি ল'ব আৰু চব আছে ইয়াত সো যোনে বিশাল মাৰ্কেট অহা নাই যোৰহাটৰ আমাৰ নিশ্চয় আহিব চাই যাবহি আজি বহুত মানে এইবোৰ টপ আৰু কিন্তু ইয়াৰ ভিতৰত এযোৰ পচন্দ লগাইছে পাছত লাষ্টত ল'লোঁ আৰু সো চাই গৈ থাকক আৰু ব্লগটো শেষ হ'ল বলক গাইছ অকণমান আগলৈকে যাওঁ চাই আহোঁ কি আছে মানে চব চুইজাৰ আছে ভাল লগা নাই বাৰু এইটো লাষ্ট লগাই টি চাৰ্ট এটা তাৰপৰা বেবী কাপোৰ লৈছিলোঁ গিফ্ট দিবলৈ সো সেই তাত ভিডিঅ' কৰা নহ'লে সো গাইছ ইমান ভিডিঅ' কৰা নাছিলোঁ মানে বহুত মানুহ আছিল আৰু গম পায় লাষ্ট নাই আৰু সো ফাইনেলি মাৰ্কেটৰ বাহিৰত আহি গ'লোঁ চক বজাৰলৈ গৈছিলে দেখিছিলে ইমান চাদৰ মেখেলা লৈছিলে মানে তামাম ভিৰ সকলোৱে জনাব যে বিহু কাপোৰ কোনে ল'লে কোনে নাই লোৱা সব লগত তাতো এনেকুৱা বজাৰত ভিৰ হৈছিলে বাৰু বিহু বজাৰ সো আজি ব্লগটো মানে ইমান দূৰে মানে ইমান ভিডিঅ' কৰা নহ'লে আৰু লগতে কেমেৰাটো কিবা প্ৰব্লেম দিছে গাইছ নাজানো আৰু কেতিয়া ভিডিঅ' দিব পাৰিম সো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সো গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব অকল সো গাইছ আজি ব্লগটো চাই কিনে পেলাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো গাইছ এতিয়া আমি হোটেলত সোমালোঁ কিবা এটা লৈ যাবলৈ সো লৈ পেলাই ডাইৰেক্ট ঘৰ যাম সো আজি ব্লগটো ইমানতে আছিলে